हेलो फ्रेंड्स अंगिता लाइफस्टाइलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ ওচৰলৈ অতি সহজতে বুটৰ দাইল আৰু সয়াবিনেৰে বনাব পৰা কাটলেটৰ ৰেচিপি লৈ আহিছো। আশা কৰো আপোনালোকে চাই ভাল পাব। বলক তেনেহলে দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। বুটৰ দালি আৰু সয়াবিনৰ কাটলেট বনাবলৈ মই লৈছো বুটৰ দালি 1 বাটি, সৰু বাটিৰে 1 বাটি সয়াবিন, মিডিয়াম সাইজৰ এটা পিয়াজ কাটি লৈছো সৰু সৰুকে, কেঁচা জলকীয়া কাটি লৈছো সৰু সৰুকে, আদা নহৰু অলপ থেথেলি লৈছো, ধনিয়া পাউডাৰ লৈছো 1 চামুচ, জিৰা পাউডাৰ লৈছো 1 চামুচ, ৰেড চিলি পাউডাৰ লৈছো 1 চামুচ আৰু সোৱাদ অনুসৰি নিমখ লৈছো। ব্ৰেড ক্ৰাম্বছ লৈছো আৰু ইফালে ময়দা সৰু বাটিৰে 1 বাটি লৈছো। এতিয়া মই বুটৰ দালিখিনি আৰু সয়াবিনখিনি বেলেগ বেলেগকৈ মিক্সি জাৰত পিছি লম। বুটৰ দালিখিনি পেষ্ট কৰা হৈ গৈছে। ইয়াতে আমি দি লম মিক্স কৰিবৰ কাৰণে। সয়াবিনখিনি পিছি লৈছো, এইখিনিতে দি লম। কাটিলা পিঁয়াজখিনি দি ল'ব, জলকীয়া গুড়ি মছলাখিনি দি ল'ম। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ব। নিমখখিনি দি ল'ম এতিয়া। ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া কাটলেটৰ শ্বেপ দি ল'ম। আপোনালোকে যেনেকৈ দিয়ে মানে এনেকৈ বনাই ল'ম কেইটামান। এতিয়া আমি ময়দা আৰু পানীৰে এটা মিশ্ৰণ বনাই ল'ম। অলপ অলপ পানী দি কেনে মিশ্ৰণটো বনাব, যাতে বেছি পাতলা হৈ নাযায়। মিক্স কৰা হৈ গ'ল। এনেকুৱাকৈ ৰাখিব, তাতে বেছি পাতলো নকৰিব, ডাঠো নকৰিব। এতিয়া কাটলেট এটা দি ল'ম, বাকীকেইটা এনেকৈ দি ল'ব। আমি কাটলেট কেইটা ব্ৰেড ক্ৰাম্বছ লগোৱা হৈ গ'ল। এতিয়া এখন কাঁহীত থৈ ল'ম। তেলখিনি গৰম হৈ গৈছে, ইয়াতে আমি কাটলেট কেইটা দি ল'ম। গেছটো মিডিয়াম ফ্লেমত দি কেনে ভাজিব। দুইফালে ফ্ৰাই কৰা হৈ গৈছে, গোল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া আমি এইখিনি উঠাই ল'ম। ইয়াতে টিছ্যু পেপাৰ লৈ লৈছোঁ, টিছ্যু পেপাৰ উঠাই ল'ম। আমাৰ কাটলেট ৰেডি হৈ গ'ল। এটা ভাঙি কেনে দেখাইছোঁ। বাহিৰফালে ক্ৰাঞ্চি হয় আৰু ভিতৰফালে সফ্ট হয়। আপোনালোকে ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। যদি মোৰ ভিডিওটো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। লগতে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আজি
আজি মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।